তো নমস্কাৰ বন্ধুসকল, ৰাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি নিতাই পুখুৰীৰ ভাতগাজ গাঁৱত উপস্থিত হ'লোহি। মৰাণ শিৱসাগৰৰ পিছত এইবাৰ ভাতগাজ গাঁও নিতাই পুখুৰীৰ ভাতগাজ গাঁৱত এখন মাছৰ প্ৰতিযোগিতা খেল আমাৰ 19 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলগীয়া হৈছে। তো তাকে আজি আমি এবাৰ আহি চাই যাম বুলি ভাবিলোঁ। তো আপোনালোকক গোটেইখিনি সবিশেষ কৈ যাম। তো এতিয়া ইয়াত আপোনালোকক মই বেনাৰখন দেখাই দিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ আছে ৰয়েল এনফিল্ড 350 এখন বাইক আছে। দ্বিতীয় পুৰস্কাৰ আছে TVS জুপিটাৰ। তৃতীয় পুৰস্কাৰ আছে 50,000 টকা আছে। আৰু চতুৰ্থ পুৰস্কাৰ 20,000, পঞ্চম 10,000 টকা, ষষ্ঠ 10,000, সপ্তম 10,000 টকা, অষ্টম 10,000, এনেকৈ বহুতখিনি প্ৰাইজ আছে। মই গোটেইখিনি আপোনালোকক দেখাই দিছোঁ। টোটেল আপোনাৰ 26টা প্ৰাইজ। তো টিকেট বুকিং হৈ আছে অলৰেডি। তো লাষ্ট ডেট আছে 18 নৱেম্বৰ তাৰিখে লাষ্ট ডেট আছে। তো 19 নৱেম্বৰ তাৰিখে খেল হ'ব। তো ইয়াৰ উদ্যোক্তা আছে আমাৰ ৰুবুল বৰুৱা আছে। তেওঁ এই ফিচাৰীটোৰ তেওঁৱে উদ্যোক্তা মালিক তেওঁ। তাৰপিছত ৰাণাদা আছে, ৰাণা গগৈ আছে ন। তাৰপিছত এইফালে ৰুবুল বৰুৱা সভাপতি। তাৰপৰা প্ৰতিটো টিকেটত মানে এটা বৰশী পাব ন ৰুবুলদা, এটা টিকেটৰ বাবদ এটা বৰশী। এইখিনি মানে নিয়মসমূহ চব গোটেইখিনি লিখা আছে, দেখাই আছোঁ চব। এইখিনি আছে গোটেই নিয়মখিনি। এটা বৰশীত এটা প্ৰাইজ। তো আমাৰ লগত এতিয়া ৰুবুলদা আছে। ৰুবুলদাক মই দুআষাৰ ক'বলৈ বুলি কৈছোঁ। ৰুবুলদা, এতিয়া খেল মানে এতিয়ালৈকে কিমান পাৰ্টিচিপেট হৈছে আপুনি? কিমানজন হৈছে এতিয়ালৈকে এনেই ফোন যোগে? এতিয়া ধৰি লওক বুকিং বহুত হৈছে, কিন্তু এতিয়ালৈকে পে'মেণ্ট 320জনমান হৈছে। 320জন পে'মেণ্ট হৈছে ন। এনেই আৰু ফোন যোগে মানে 500মান চাগে ওপৰত হৈ গ'ল ন? 500 মোৰ হিচাপতো 700-800 হ'ব লাগে। এনেইতো মিনিমাম কিবাটো এনেকুৱাতো নাই যে ইমানজন আহিব ইমানজনে পাৰিব, এনেকুৱাতো কোনো নাই? নাই, আমি 1500 মানুহ বহিব পৰাকৈ ব্যৱস্থা কৰিছোঁ। 1500 মানুহ বহিব পৰাকৈ ব্যৱস্থা হৈ আছে। ধুনীয়া। দুটা পাৰ্ট আছে, এইটো এটা পাৰ্ট আছে মানে এইটো মাজতে ঢাপ আছে আৰু সিমানটো আমি হোৱাটোৱে বিচাৰিছোঁ আচলতে। তো এতিয়া পুৰস্কাৰসমূহ চব আমি কৈয়ে দিছোঁ অলৰেডি কি কি আছে, আৰু দেখাই যাম ভিডিঅ'ত। আৰু আপোনাৰ 19 নৱেম্বৰ তাৰিখৰ দিনাখনিও আমি ধুনীয়াকৈ সম্পূৰ্ণ চব গোটেইখিনি একদম প্ৰথমৰ পৰা শেষলৈকে দেখাই যাম বুলি কৈছোঁ। আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। তো তেতিয়াহ'লে আজি ভিডিঅ'টো আৰু কি কি দেখাওঁ চাওঁ। আৰু আপোনাৰ কিবা মানে ধৰি লওক বহুত আঁতৰৰ পৰা যেতিয়া আমাৰ ইয়ালৈ মানুহবোৰ আহিব, তো তেওঁলোকক থকা খোৱা এনেকুৱা কিবা ব্যৱস্থা কৰা হৈছে ন? ইয়াতে থকা হ'বনে? টেণ্ট থাকিব পাৰিব, তাতো কেম্প কৰা আছে। তাত কেম্প কৰা আছে ন? এই পাৰ্কিঙৰ ব্যৱস্থা কৰা আছে, পাৰ্কিং ওচৰতে থাকিব পাৰিব। সেই ইয়াত পাৰ্কিং আছে, পাৰ্কিঙৰ ব্যৱস্থা হ'ব। মথাৰিও আছে, মথাৰি এইফালে পাৰ্কিং হ'ব। তাৰপিছত টেণ্ট কৰোঁ বুলি ক'লেও ইয়াত মজা লাগিব থাকিবলৈ, কিন্তু টেণ্ট কৰিও থাকিব পাৰে। তাৰপিছত দিনত লঘু আহাৰটো থাকিবই চাগে। সেয়া মাছে মাৰিছে, ডাঙৰ ডাঙৰ মাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। মানে আপোনাৰ কিমানমান ওজনৰ মাছ? 12-13 কেজিলৈকে পাব। 12-13 কেজিলৈকে ন? তো 12-13 কেজিলৈকে আপোনালোকে মাছ মানে পাই যাব ইয়াত। আৰু আপোনালোকক আহক, প্ৰত্যেকে জইন কৰক। টিকেট বুকিং অলৰেডি চলি আছে। লাষ্ট ডেট আছে 19 তাৰিখে আৰু 18 তাৰিখে আছে নৱেম্বৰৰ। 19 তাৰিখে খেল আছে। তো আপোনালোকো আহক এবাৰ আমাৰ নিতাই পুখুৰী ভাতগাজত মাছৰ যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু এখন ধুনীয়া ৰয়েল এনফিল্ড ক্লাছিক এনফিল্ডৰ বাইক লৈ যাওক। আৰু সেইবুলিয়ে নহয়, ইয়াত 26টা পুৰস্কাৰ দিয়া হৈছে। টোটেল 26টাত আপুনি এটা হ'লেও পাব বুলি আমি আশা কৰিছোঁ। আহক, যোগদান কৰক। থেংক ইউ।